নমস্কাৰ বন্ধুসকল তেজপুৰ ইউনিভাৰ্চিটিত লাষ্ট 70 দিনৰ পৰা এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈ আছে তেজপুৰ ইউনিভাৰ্চিটিৰ ভিসি তেজপুৰ ইউনিভাৰ্চিটিৰ ফাইনেন্স অফিচাৰ আৰু বহু কেইজন ব্যক্তিৰ ওপৰত বৃহৎ লুণ্ঠন আৰু কৰাপচনক লৈ পেলাই এক বৃহৎ প্ৰতিবাদ লাষ্ট প্ৰায় 70-80 দিন ধৰি পেলাই চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ সময়তো সেইজন তেজপুৰ ইউনিভাৰ্চিটিৰ ভিসিয়ে অপমানজনক মন্তব্য প্ৰকাশ কৰি পেলাই জুবিন গাৰ্গৰ স্মৃতি তৰ্পণ অনুষ্ঠান বাতিল কৰাইছিলে কিন্তু আজি 70 দিনৰ প্ৰতিবাদৰ পিছতো সেই ভিসিজনৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা লবলৈ কোনো এজন সাহসীয় পক্ষৰ ব্যক্তিয়ে সাহস নকৰিলে যিখন চৰকাৰত ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ শক্তিশালী মন্ত্ৰী এমএলএ আছে বুলি নিজেই গৌৰৱৰে কয় সেই সকল ব্যক্তিও কিন্তু সেইজন ভিসিৰ আজি ইমান কৰাপচন কৰাৰ পিছতো ইমান প্ৰমাণ সহকাৰে দিয়াৰ পিছতো কিন্তু গাৰ নুম এডালো লৰাব নোৱাৰিলে ইয়াৰ আসলে কাৰণ কি মই এই গোটেই বিষয়টো লৈ পেলাই অলৰেডি এটা ফুল লেংথৰ ভিডিও বনাইছিলো কি ঘটিছিলে কি কৰাপচন হৈছিলে কেনে ধৰণে সেই ভিসি জনে বিভিন্ন পন্থা অৱলম্বন কৰি ফাইনেন্স অফিচাৰৰ লগ হৈ পেলাই কোটি টকা খৰকাইছিলে আৰু এতিয়া নতুন কিছু কথা পোহৰলৈ আহি আছে 28000 টকীয়া হোষ্টেলৰ বিছনা 5000 টকীয়া চকী মানে এক বৃহৎ লুণ্ঠন সেইগৰাকী ভিসিক লৈ কিন্তু পাটনা ইউনিভাৰ্চিটিটো বিতৰ্কৰ সৃষ্টি হৈছিল কিন্তু ইমানখিনি হোৱাৰ পিছতো আজি কিন্তু সেইগৰাকী ভিসিৰ ওপৰত কোনো ধৰণৰ একচন লবলৈ নাই অসম গভৰ্ণমেণ্টে পাৰিলে না চেন্ট্ৰেল গভৰ্ণমেণ্টে পাৰিলে ইয়াৰ আসলতে আৰু কথাটো কি প্ৰথম অৱস্থাততো কোনো মেইনষ্ট্ৰীম মিডিয়াৰ মানুহে সেই বিষয়টোক লৈ পেলাই গুৰুত্বই দিয়া নাছিলে তেওঁলোকে সেই বিষয়টোক উলুটা এক প্ৰতিচ্ছবিহে দেখাবলৈ চেষ্টা কৰি আছিল তেজপুৰ ইউনিভাৰ্চিটিৰ সম্পূৰ্ণ ষ্টাফ ওলাই আহিছিলে ষ্টুডেণ্ট ওলাই আহিছিলে তাৰ পিছতো কিন্তু সকলো যেন নিশ্চুপ হৈ আছিল ইয়াৰ আসলতে কাৰণ কি আছিল বৰ্তমান লাহে মেইনষ্ট্ৰীম মিডিয়া এই গোটেই বিষয়টোক লৈ পেলাই আগবাঢ়ি অহা দেখা পোৱা গৈছে উপাচাৰ্য হিচাপে মোৰ সেইটোৱে আসলতে আচৰিত লাগিছে বিৰোধী পক্ষৰো কিন্তু বেছিভাগ নেতাই এই গোটেই বিষয়টো লৈ কিন্তু মৌন হৈ আছিল দেৱব্ৰত শইকীয়া দুই এজন নেতাক বাদ দি কিন্তু বেছিভাগ নেতাই এই গোটেই বিষয়টো লৈ কিন্তু মৌন হৈ আছিল কিন্তু আজিৰ ডেটত আমি দেখিবলৈ পাইছো বিৰোধী পক্ষৰ গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ তেনেকুৱা বহুতো নেতা ওলাই আহিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বা এই গোটেই বিষয়টো চেন্ট্ৰেললৈকে লৈ যাবলৈ চেষ্টা কৰিছে আনকি গৌৰৱ গগৈ ডাঙৰীয়াই এই গোটেই বিষয়টো প্ৰাইম মিনিষ্টাৰলৈ এখন চিঠি লিখিছে তেজপুৰ ইউনিভাৰ্চিটিৰ অথৰিটি ফালৰ পৰা কিন্তু ওপৰ মহলাৰ সকলো ব্যক্তিকে অলৰেডি বহুবাৰ তেওঁলোকে লিটাৰ দিলে কিছু কমিটিও গঠন কৰি দিয়া হল কিন্তু তাৰ পিছতো সেই এজন ব্যক্তিৰ ওপৰত বা এজন দুজন কৰাপ্টেড ব্যক্তিৰ ওপৰত কোনো ধৰণৰ একচন লবলৈ যেন কাৰো সাহসেই নাই সকলোৱে যেন পাল মৰা কথা কৈ দায় সাৰিবলৈ চেষ্টা কৰে ইয়াৰ আসলতে কাৰণ কি যিসকল নেতা মন্ত্ৰীয়ে নিয়মীয়াকৰণৰ বাবে কোনোবা যদি চাকৰিয়ালে প্ৰটেষ্ট কৰে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰি দিম বুলি ধমকি দিব পাৰে বা বৰ্খাস্ত কৰি দিয়ে সেইসকলে কিন্তু আজি এগৰাকী কৰাপ্টেড ভিসিৰ প্ৰতি কিন্তু বহু দয়া মমতা দেখুওৱা আমি দেখিবলৈ পাইছো ইয়াৰ কাৰণ কি যিসকল নেতায়ে নিজকে ভাৰতৰ ভিতৰত আটাইতকৈ শক্তিশালী নেতা বুলি কয় সেই নেতাসকলেও কিন্তু এতিয়া এই ভিসি গৰাকীৰ ক্ষেত্ৰত एको কৰিব পৰা নাই एक डरा हुआ पत्रकार एक मरा हुआ लोकतंत्र बनाता है और एक डरा हुआ शिक्षक समाज एक मरी हुई यूनिवर्सिटी बनाता है आज के दिन में हम डरे हुए नहीं हैं और हम सरकार से सवाल पूछ रहे हैं कि क्यों अभी तक उन्होंने शंभुनाथ सिंह के खिलाफ कोई भी इंक्वायरी नहीं बैठाई है ये हमारी पहली डिमांड थी कि शंभुनाथ के खिलाफ एक इंक्वायरी बैठाई जाए आज तक वो क्यों नहीं किया गया ये हम सरकार से सवाल पूछना चाहते हैं কিন্তু ইয়াতকে আশ্চৰ্যজনক কথা হ'ল অসমৰ ইমান ডাঙৰ তথাকথিত ইউটিউবাৰ আছে নিউজ চেনেল আছে তেওঁলোকে কিন্তু এই বিষয়টো লৈ পেলাই কোনো ধৰণৰ কথা বতৰা পাতিবলৈ বিচৰা নাই বা তেওঁলোকে এই গোটেই বিষয়টোক যেন গাপ দিবলৈহে চেষ্টা কৰিছে সত্যৰ নাম লৈ নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাও কিন্তু বহুতো ডাঙৰ ইউটিউবাৰেও এই গোটেই বিষয়টো লৈ কিন্তু মৌনতা অৱলম্বন কৰা দেখা পোৱা যায় বহু ইন্টেলেক্ট ব্যক্তিও কিন্তু এই গোটেই বিষয়টোক বৰ বেছি গুৰুত্ব দিয়া আমি দেখা পোৱা নাই ইয়াৰ আসলতে কাৰণ কি কৰাপচনৰ বিপক্ষে শূন্য সহনশীল হোম বুলি কোৱা এই চৰকাৰখনে আজি কিয় আসলতে এগৰাকী ভিসিক ইমান কৰাপচনৰ চাৰ্জ অহাৰ পিছতো একো কৰিব পৰা নাই এইবোৰ কিন্তু একোটা ডাঙৰ প্ৰশ্ন আজি 70 দিন হৈ গল এগৰাকী ভিসি এজন ফাইনেন্স অফিচাৰৰ এগেইনষ্টত 70 দিন কন্টিনিউয়াস প্ৰটেষ্ট চলি আছে ষ্টুডেণ্টে দাবী কৰি আছে গোটেই তেজপুৰ ইউনিভাৰ্চিটিৰ শৈক্ষিক পৰিৱেশটোৱে বিনষ্ট হৈ গৈছে যিখন ইউনিভাৰ্চিটিৰ টপ ৰেংকত আছিল 5th নিৰ্ফ ৰেংকিং হৈছিলে সেইখন ইউনিভাৰ্চিটি আজি গৈ 100ৰ তলত নামি পৰিছে কিন্তু ইয়াক লৈ যেন কোনো ভূক্ষেপ নাই যাওক ইউনিভাৰ্চিটি বেয়া হৈ যাওক কিন্তু সেই শম্ভুনাথ সিঙৰ গাত যেন দাগ লাগিবলৈ নিদিয়ে
যিজন ব্যক্তিক আচলতে জেলত ৰাখিব লাগে, যিজন ব্যক্তিক আচলতে তদন্তৰ আওতালে আনিব লাগে, সেইজন ব্যক্তি কিন্তু আজিও ভিচি হৈ আছে। যদিও নেকি তেওঁ পলাই আছে, তেওঁ সেই ভিচি চকীখনত বহাহি নাই, কিন্তু তেওঁ ভিচিৰ পষ্টটো এতিয়াও কিন্তু এৰি দিয়া নাই। তেওঁ কিয় সেই ভিচিৰ পদৰ পৰা তাৎক্ষণিকভাৱে অপসাৰণ কৰিব নোৱাৰিলে? তাৎক্ষণিকটো বাদ দিয়ক, আজি 70 দিন হৈ গ'ল, কিয় কোনো ধৰণৰ একশ্যন ল'ব নোৱাৰিলে? আচলতে সকলো ফালৰ পৰা কিয় গোটেইখিনি নিমাও সকলোৱে কিয় এই কথাটো গাপ দিবলৈহে চেষ্টা কৰিছে? মেইন ষ্ট্ৰীম মিডিয়াত মই দুটামান নিউজ চাইছিলোঁ, তেওঁলোকে উল্টা এক প্ৰতিচ্ছবিহে দেখাবলৈ চেষ্টা কৰিছিলে। 2-1 পৰ্টেল চেনেল বাদ দি মেক্সিমাম ব্যক্তিয়ে কিন্তু এই গোটেই বিষয়টো লৈ মৌনতা অৱলম্বন কৰিছিলে বা ওলোটা এক প্ৰতিচ্ছবি দেখাবলৈ চেষ্টা কৰিছিলে। এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰে পদত্যাগ কৰিলে এই গোটেই বিষয়টোক লৈ পেলাই। তেজপুৰ ইউনিভাৰ্চিটি বহুতো ডাঙৰ এলুমনি আন্দোলন কৰিলে। আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰৰ অলেখ দুৰ্নীতিৰ দস্তাবেজ, কিন্তু তাক লৈও কোনো যেন ভূক্ষেপ নাই। আচলতে আমি যিবোৰ বিষয় লৈ মাত মাতিব লাগে, যিবোৰ বিষয় লৈ পেলাই আমি সত্যতাৰে ওলাই আহিব লাগে, সেই বিষয়বোৰক লৈ কিন্তু আমি কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা পোৱা নাই। চ' আশা কৰিম তেজপুৰ ইউনিভাৰ্চিটিৰ গোটেই শৈক্ষিক পৰিৱেশটো আগৰ ধৰণে ঘূৰি আহক, সেই 2013, 14, 15 চনৰ তেজপুৰ ইউনিভাৰ্চিটিখন আকৌ প্ৰতিষ্ঠিত হওক। আমি আশা কৰিম যে চৰকাৰী পক্ষেও তাৎক্ষণিকভাৱে এই শম্ভুনাথ সিঙৰ ওপৰত উচিত তদন্ত কৰি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰক। নহ'লে কিন্তু আমাৰ গোটেই অসমৰ শৈক্ষিক পৰিৱেশটো এনেকৈয়ে কিন্তু বেয়াৰ ফালেহে কিন্তু আগবাঢ়ি গৈ থাকিব। ধন্যবাদ।